কিবা এটা কৈ দি হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। তই কওঁ কিবা এটা। কি লোকে চা ইমানে লাজ গাইছ। হে গাইছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মই গণেশৰ অন্য এটা ভ্লগলৈ। তো মই চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ জিমৰ পৰাই। মই ইয়াৰ পৰাই সদায় ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি হৈছে 1 জানুৱাৰী অৰ্থাৎ 2023 চনৰ প্ৰথম দিন। তো আজি 2023 চনৰ প্ৰথম দিনটোত আজি এটা সৰুকৈ পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ লগৰ কেইজনৰ লগত। তো আৰু যোৱাকালি শেষ হৈ গ'ল আমাৰ 2022 চনটো। 2022 চনত বাৰু একো পাৰ্টি চাৰ্টি নকৰিলোঁ, তো ঘৰতে কৰিলোঁ আৰু 2022টো বিদায় দিলোঁ ঘৰৰ পৰাই। তো আজি 2023 চনক আদৰণি জনাম লগৰ কেইজনৰ লগত। তো এটা সৰুকৈ পাৰ্টি এটা কৰিম। তো লগৰ কেইজন আহি আছে মোৰ লগত, একেলগে বজাৰত যাম। তো বজাৰত যোৱা এইবিলাক দেখুৱাই নাথাকোঁ ভিডিঅ'টোত, ডাইৰেক্ট আৰু লগ পাই আছোঁ সিহঁতৰ লগত, খানাত লগ পাম ডাইৰেক্ট। তো ভিডিঅ'টো চাইজটো ভাল পাই লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2022 চনটো এনেকৈয়ে গ'ল, আপোনালোকে বেছি ছাপোৰ্ট নকৰিলে, চেনেলটো ছাবস্ক্ৰাইবো কৰা নাই। তো ভিডিঅ' দিলোঁ বহুত, তো এতিয়া ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তো সকলোৱে ছাপোৰ্ট কৰক, তো লাইক কৰক ভিডিঅ'টোত। আমি এতিয়া আহি পাই গ'লোঁ ডাইৰেক্ট খানা খোৱা জেগা। তো চাওক চাৰিটা পাকে জংঘলৰ মাজতে খানাটো খাম আজি 1 জানুৱাৰী খানাটো। তো গোটেই কথা আছে লগত, আলহী আছে ইয়াত। তই কিবা এটা কৈ দি হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। তই কওঁ কিবা এটা। কি লোকে চা ইমানে লাজ গাইছ। হাঁহিবা ৰচি তাৰ লাজ মাহা কৰে আৰু হাঁহি আছে। হয় পল্লৱ আছে লগতে কৰাহি বহি আছে, কিন্তু জুইটোৱে নাই। তো পুৰা জেগাটো একবাৰ চাই লওক। তো পুৰা গোটেই আৰু পিঁয়াজ চিয়াজ হিৰি আছে, কথা চথা ক'ব নোৱাৰে গাইছ। আয়ো ববা ববা তই ৰেডিয়ে ডাইৰেক্ট আৰু পিঁয়াজ চিয়াজ আলু চব ৰেডি, কিন্তু বৰ্তমান পানী নাই। পানী আৰু জুই নাই মেইন, বাকী চব আছে আৰু দেচলে আছে কিন্তু জুই নাই, খৰি নাই। খৰি কাটবা লাগিব জংঘলৰ মাজৰ পৰা কাটিম আমি খৰি। খৰি কাটবা যাওঁ দাখন লৈ আহ। তো ডাইৰেক্ট এতিয়া জংঘলৰ মাজত খৰি কাটবা যাম, গোটেই দেখি থাকিম খৰি কাটা চাটা চব চাবা আৰু ভিডিঅ'ত। চাই থাকক ভিডিঅ'টো, একদম কথা চথা একদম উল্টা পাল্টা হৈছে, ভিডিঅ'টো একদম ভুল নধৰিব। তো পুৰা আমি তাৰমানে গাঁৱত থকা মানুহ আৰু গাঁৱৰ নিচিনা ডাইৰেক্ট কৈ আছোঁ, লিখিত ক'ব জনাই কি আৰু। তো পুৰা গাছত ঠানি ঠানি কাটি লওঁ পুৰা, একো নাকাটো আৰু। গাইছ এই খৰি কাট পাইছোঁ, কিন্তু কাঁচা খৰি। আমি কেনে জেগাত খানা খাইছোঁ ভিডিঅ'টো চাই লওক। তো গাইছ ফাইনেলি এতিয়া একদম খৰি চৰি লৈ আহি পূৰা জুইটোৱে ধৰিলোঁ। তো ৰান্ধনি ময়ে হ'ব লগা হ'ল বাৰু। তো ইয়াত আছে এতিয়া আমি কণী উহা খাব দিছোঁ। এয়া কণী, তাৰপিছত আছে আমাৰ মনাত আছে ইয়াত গাহৰি মাংসটো আছে, তাতে আছে মেইন মাংসটো গাহৰিটো। তো অলপ পাছত চব উহাব লাগিব, কণীখিনি আগতে উহা হৈ যাওক। তাৰপিছত তো জেগাটো চাই লওক একবাৰ আৰু আপোনালোকে। তো একদম শান্ত পৰিৱেশ, কোনেও নাই। তো চব তাহোন পানী আনিব গৈছে, কোনোবাই পানী চানী আনিব গৈছে। তো এয়া চব ৰেডি হৈ আছে, একদম ৰেডি পূৰা জেগাটো। একদম জংঘলৰ মাজত খাইছোঁ আৰু 1 জানুৱাৰী বুলি। তো আজিৰ পৰা নতুন বছৰটো একদম স্বাগতম জনাই দিলোঁ আৰু। তো হেপী নিউ ইয়াৰ সকলোলৈ, হেপী নিউ ইয়াৰ। তো আশা কৰোঁ সকলোৱে ভালে ভালে এই বছৰটো ভালে ভালে পাৰ হৈ যাওক। তো বাকী আৰু দেখুৱাই থাকিম ভিডিঅ'টো পাছলৈ, এইটো কেনেকৈ মাংস চাংস এইবোৰ বনাওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈ। ফাইনেলি এতিয়া খানা চানা খাই একদম ঘৰ আহি পালোঁ। তো এতিয়া মই ঘৰত আছোঁ, আমাৰ এইফালে এনে ঘৰৰ ছাইডৰ ফালে আছোঁ। ঘৰৰ ফালে অলপ গণ্ডগোল হৈ আছে আৰু ভিডিঅ'টো আজি আৰু এইখিনিতে শেষ কৰিম বুলি ভাবিলোঁ। তো ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব হেপী নিউ ইয়াৰ বুলি কমেণ্টত ফালি দিয়ক সকলোৱে। তো ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ, কাৰণ ময়ে ভাত চাত ৰান্ধি থাকিব লগা হ'ল। আৰু ভিডিঅ'টো বেছি আৰু ভালকৈ বনাই থাকিব নোৱাৰিলোঁ। তো যেনেকৈ হ'লেও আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ। আপোনালোকেও শ্বেয়াৰ কৰি দিয়ক, মোক ছাপোৰ্ট কৰক আগবাঢ়ি যাবলৈ। এইটো 1K ছাবস্ক্ৰাইবাৰ আপোনালোকে কমপ্লিট কৰি দিয়ক।
তাৰপিছত ভালকৈ একদম ফালাফালি ভিডিঅ' আপোনালোকৰ মাজত দি থাকিম। তো আজিলৈ ইমানেই আছিল। তো টাটা বাই বাই।